গাইস লাইফত ফার্স্ট টাইম বাস্কেট দি পালো কমেন্ট কৰি জনাব কেনে হৈছে এবাৰ কমেন্ট কৰিব মান বেয়া দেখা পায় দাদা কিবা ক'ব নাই নকওঁ তো হেল্ল' ফ্ৰেণ্ডছ মই নীতিশ আশা কৰোঁ সকলোৱে ভালে আছে ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ ভিডিঅ' তো আজিৰ ব্লগটো হ'ব মই চুলিকেইডাল কাটিম মানে জীৱনতো মই সেনেকৈ কাটা নাছিলোঁ একদম খাটা কৰি কাটিম দেখিব পাই আছে একদম লাম্বা হৈ আছে চুলিকেইডাল তো আজি যাই আছোঁ মই চুলি কাটিবৰ কাৰণে মোৰ লগৰ এজন দোকান খুলিছে নতুনকৈ নতুনকৈ নহয় পুৰণি হ'ল 1-2 বছৰ হ'ল তাত যাম চুলিকেইডাল কাটিব তাই একদম মজাকৈ মিলাই দিব তো দেখি থাকক চ' গাইছ মই ৰাস্তাৰ ফালে আহি পালোঁ এতিয়া মানে ৰাস্তাৰ ফালৰ পৰা যাম আমি এইটো হৈছে আমাৰ আগিয়া ইফালে আগিয়া যাব ইফালে লক্ষীপুৰ যাব তো মই যাই আছোঁ বৰ্তমান এতিয়া কেৰাম খেলাই আছে ইয়াতে চুলি কাটিব যাম মই Buzcut দিম আজি এতিয়া আমাৰ গপি লুলু গোটেইকেইটা আছে বাইকখন ল'ব লাগে গাইছ মাটি বাৰী থাকিলেতো বেছিখিনি হ'লেও ল'লোঁ হয় মানে মই বৰ্তমান যোনখন বিলবিলত আছোঁ তাৰে বিলবিল ড্ৰাইভাৰটা এতিয়া তাতে ৰখি আছে মানে তেওঁ কেৰাম খেলাব বোলে তাৰ কাৰণে তো অলপ টাইম ইয়াতে ৰখিব লাগিল ইফালেদি যাওঁ খাব বালিজনাত যাম অলপ টাইম ৰখোঁ এতিয়া পিলপিলিত উঠি মই বালিজানাত যাই আছোঁ जा मात्र 10 टका दिली फिर से आ गए रे बाबा इधर जहर खाने का पैसा नहीं মানে মই যোনফালে যাই আছোঁ এই ৰাস্তাটা দিয়ে ফটেপুৰ যায় হা তো ফটেপুৰৰ একদম লাষ্টতে মানে মোৰ বন্ধুটাৰ লগত তাৰ দোকান আছে মানে তো তাতে যাই আছোঁ ইফালে বালিজানা আছে বালিজানাৰ পৰা এণ্টাৰ কৰি ইফালে যদি আহে ফটেপুৰ যোৱাৰ ৰাস্তাত তো ইফালে SBI ATM আছে ওচৰতে মানে তাহাঁতৰ দোকানখন আছে তাৰ দোকানত যাই আছোঁ চিৰণ ভাই মোক Buzcut কৰি দে Buzcut নালাগে হা চুলিগিলা বহুত লম্বা হৈছে তই খাটা কৰি কাটি দে মিলাই কিনা বুজিছ হৈছে মোৰ মতেতো ঠিকে আছে কাৰণ Buzcut থাকিলে এটা ডিসিপ্লিন থাকে তো গাইস একদম মানে मिनी ब्लॉग का मना रहती है মিনি বৰ্তমান বাদ দিছোঁ মানে ইউটিউবত অলপ লং ব্লগ বনাওঁ লঙত অলপ ধ্যান দিছোঁ চাই না নাই তেতিয়া নাচাই ইউটিউবত তোর यूट्यूब चैनल है मैं गम ना गंगी চ' আপুনিও যদি মোৰ ইউটিউব চেনেলৰ নাম নাজানে তো নাম এটা কৈ দি আছোঁ মোৰ ইউটিউব চেনেলৰ নাম হৈছে নীতিশ ব্লগছ 0 এতিয়া গাইছ মই ঘৰত যাম মানে ঘৰতে লগৰকেইটাও কেৰাম চেৰাম খেলি থাকিব পাৰে না তো তাতে ৰিয়েকশ্যন চেক কৰিম মানে ফাৰ্ষ্ট টাইম জীৱনত Buzcut দিছোঁ তো ৰিয়েকশ্যন চেক কৰিম লগৰকেইটাৰ দাদা কিবা ক'ব নাই নকওঁ কাটিংটা কেনেকৈ লাগিছে সেটি কেনেকৈ লাগছে ভাল লাগছে না পইচাটো একে যাব 50 টাকা 10 টাকা তো গাইছ মানে পজিটিভ অলপমান পাই আছোঁ নেগেটিভো পাই আছোঁ এবাৰ ঘৰত যাই আছোঁ ঘৰত ৰিয়েকশ্যন চেক কৰিম হা ও মা গুটুৰুলা কি হৈছে চুলিটো লম্বা কৰি কাটিলেতো কৈয়ে থাকি না চুলি কাটা তাৰ এটা ধং আছে কাটিলো বোলে সেইটো মানে দে সিয়ে ভাল হৈছে দে ভাল হৈছে মান বেয়া দেখা পায় কিছু নাই গাইছ এক মাহতে লম্বা হৈ যাব একো নাই আগৰ ভিডিঅ'ত কৈছিলোঁ নহয় যে মোৰ সময় থাকিলে বা নেক্সট দিনাখন মই আপোনালোকক ক'ম ইয়াতে কি হৈ আছে আৰু কি পেণ্ডেল বান্ধাই আছে আমাৰ জুবিনদাৰ ফটোখন লগোৱা হৈছে জুবিনদাক শ্ৰদ্ধাঞ্জলিটো আগতে দিয়াও হৈছিল মানে সন্মানত জুবিনদাৰ ফটোখন ইয়াতে লগোৱা হৈছে আৰু এই কামটো কিন্তু ভালে কৰিছে তো গাইছ মানে মই আমাৰ মদন মোহন সত্ৰ বাপুপাৰাত আহিলোঁ যেনেকৈ আপোনালোকে জানে মই Buzcut দিছোঁ তো
একফালে নেগেটিভ একফালে পজিটিভ মানে আগৰ দিনৰ মানুহ যোনলা মানে বৰ্তমান বয়সস্থ হৈছে তামি কৈ আছে যে ভাল হৈছে বঢ়িয়া হৈছে সুন্দৰ হৈছে আৰু নতুন যুগৰ মানে ল'ৰা ছোৱালীবোৰ ক'ব লাগিছে যে অলপ হাঁহি আছে আৰু কি কৰিব গাইছ মানে ফাৰ্ষ্ট টাইম বাস্কাট এটা দি চালোঁ আৰু বাস্কাট মেইন কথা হ'ল বাস্কাটৰ যে আপুনি এটা ডিচিপ্লিন থাকে আপুনি যদি বাস্কাট দিয়ে আৰু ডিচিপ্লিনৰ লগত আপোনাৰ যিমান অহংকাৰ ইগ' থাকে সেইখিনি কমি যায় চ' ৰাইজসকল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আজিৰ ভিডিঅ'টো মই ইয়াতে খতম কৰিম নেক্সট ভিডিঅ'ত লগ পাম বাই বাই